আজি চাইকেল লৈ আহিছোঁ ৰাইড কৰিব আৰু লগতে দেৱপূৰ্ণ হৈছে চাব পাৰে আৰু ইটান চলো কাৰণ বৰ্তমান যাই আছোঁ চাব পাৰে আপোনালোকে চাইকেলত যাই আছোঁ লগতে দেৱপূৰ্ণ আহি আছে পিছফালে সিও ভিডিঅ' কৰে আহি আছোঁ আৰু এইটো চক দেখিছেনে আপোনালোকে চকটো ভালদৰে দেখাই দিয়ক গিলা দোকান দেখিছে চকটো এইটো হ'ল লেঙেৰা চক আমাৰ বংশৰ লেঙেৰা চক বুলি জনা যায় এইটো লেঙেৰা চক পাই গ'লোঁ এইখন দোকান চাবৰ এটা কথা ভাবিছোঁ দেৱপূৰ্ণক অলপ ৰখিব লাগে সিমানটো ভিডিঅ' কৰি আহি আছে সেইবাবে অলপ তাক ৰখি দিয়ক এইটো আহি পেলাই দেৱপূৰ্ণ চাব পাৰে দেৱপূৰ্ণ আহি গ'ল এই ৰাস্তাটোত এটা সুন্দৰ ভিউ চাই যাব পাৰে ৰাস্তাটো বঢ়িয়া ভিউ গাড়ী মটৰ ইমান নাই ৰাস্তাটো চাই যাব পাৰে এই ৰাস্তাটো গাড়ী মটৰ ইমান নাই সেইবাবে পিনে চাই যাব গাড়ী চাড়ী চাই যাব পাৰে মানুহ চানুহ ইমান নাই ৰাস্তাটোত সৰু ৰাস্তা আৰু এইখিনি বোকা আছে অলপ ৰখি দিলোঁ এইখিনি পানী আছে বোকাত সেইবাবে অলপ ৰখি দিলোঁ আপোনালোকে চাব পাৰে এইটো হ'ল মাটি ৰাস্তা বেছি গাড়ী মটৰ নাই এই চাইডটো তেওঁলোকে মাটি ৰাস্তা হয় এইটো বেছি গাড়ী মটৰ নাই সেইবাবে চাব পাৰে বৰ্তমান যাম ফিল্ডত কিৰণটা ফিল্ড আপোনালোকক দেখাওক যিসকলে চিনি পায় সেইসকলেতো চিনি পায় যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' চাই থাকক আপোনালোকে নাভাবিব যে অলপ বেছি কথা কোৱা নাই অলপমান কথা কৈছোঁ ৰাস্তাতে অলপ বেয়া সেইবাবে প্ৰব্লেম হৈছে কথা কোৱাত সেইবাবে অলপ কথা কৈছোঁ আপোনালোকে চাব পাৰে আৰু পাই গ'লোঁ বৰ্তমান পাবা আছোঁ গোপালধান মন্দিৰ গোপালধান মন্দিৰৰ মেইন চক পাই গ'লোঁ আৰু আমি এটা আগত কালভাৰ পাই গ'লোঁ কালভাৰটো চাওক আগত এইটো কালভাৰ আছে আমি বৰ্তমান কালভাৰটো পাই গ'লোঁ যাই আছোঁ আৰু পাবা আছোঁ গোপালধান মন্দিৰ
য'ত খুৱৰী হয় বহাগৰ 1 তাৰিখে। সেইটো মন্দিৰ আপোনালোকক চাওক আহিছোঁ এই ৰাস্তাতে। এটি চাব পাৰে গোপালনাথ মন্দিৰ। ইয়াত কিছুমান মানুহ বহি আছে, 50টামান মানুহ আছে। সেইবাবে সেই মানুহবিলাক মিটিং কৰি আছে। আৰু বেলেগ দিনা গোপালনৰ বিষয়ে অলপ কম আপোনালোকক। ভিতৰে যাই কি কি বস্তু আছে আপোনালোকক চবক দেখো। আজি বাৰু নাযাওঁ। গোপালন মন্দিৰ এইটোৱে হৈছে। ইয়াত আৰু এটা ডাঙৰ হ'ল আনকি বস্তু বনাই এটা আছে। পিছত আপোনালোকক গোপালন মন্দিৰ দেখাই দিম। দেন চাওক কিৰণ বিল, যিখন বিল আমি দেখাম বুলি কৈছিলোঁ। ইমান ফাঁচিল পাই গেলুৱে। ইয়াত বহুত ডাঙৰ এখন ফিল্ড হয়, বহুত মানুহ জেগা জেগাৰ পৰা আহে। যিমান জেগা আছে কুলেটি, চেঁচা, দমদমা, তেতেলা, হাজো, যিমান ঠাই আছে ইয়াত আহে খেলিবলৈ ইয়াত আহে। ইয়াত গাহৰি আছে কেইটামান চাব পাৰে। গাহৰিবিলাক আপোনালোকে দেখিছে। আৰু যোনে গাহৰি খাই ভাল পায় সেইজন মানুহে কমেণ্টত জনাব। আৰু চাব পাৰে খেলি আছে ফিল্ডখনত দুৱাৰটো দেখাই দিছোঁ আপোনালোকক। আৰু সেইটো ঘৰ দেখিছেনে? সেইটো ঘৰৰ তাতে বহুত বল আছে, ফুটবল আছে, বাস্কেটবল আছে, ক্ৰিকেট, বেট বল এইগিলা আছে। আৰু গলকিপাৰৰ গাফ এইগিলা আছে। ফুটবল খেলি আছে। ভিতৰত নোসোমাওঁ কাৰণ এটা অলপ বেয়া ৰাস্তা আছে, বাবে গাঁটা এটা আছে। সেইবাবে ভিতৰত সোমাব মানুহ। আৰু সেইবাবে উভতি যাওঁ টান ফিল্ডৰ পৰাই। চাওক ফিল্ডখন, উভতি যাওঁ। জোৰে খোলা দিলে হয়, তেতিয়া নহ'লে যাব পাৰিলোহেঁতেন। চাইকেলো নিব নিদিয়ে। অকল যিবিলাক মানুহে খেলিবলৈ যায় সেইবিলাকে যাব পাৰে। সেইবাবে ইয়াৰ পৰাই দেখি এতিয়াতো মই খেলিবলৈ অহা নাই, এতিয়া মই ভিডিঅ'হে কৰি আছোঁ। সেইবাবে মই ইটান যাব নোৱাৰোঁ। আৰু ভিডিঅ'টো লাহে লাহে হ'বলৈ ধৰিছে। আৰু ইটান মই যাম দেৱদাহঁতৰ ঘৰত, ইয়ে যাব ঘৰত। সেইবাবে এনেকৈ যায় তেনেকৈ মই ঘৰ যাম বুলি ভাবিছোঁ। স্পীড গোপালন মন্দিৰ আপোনালোকে একবাৰ ভালদৰে চাওক। শেষ সমাপ্ত হ'ব। আৰু এইটোৱে কালবাৰ যিটো আহিছিলোঁ ইটানেদি গোপালন মন্দিৰ নাপাওঁতেই। আৰু আমি আহি পালোঁ বৰ্তমান দেৱদাহঁতৰ ঘৰত। আৰু বৰ্তমান ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। আজি বহুত কষ্ট হৈছে, সেইবাবে চাইকেললৈ আপোনাক ৰাইড কৰি ভিডিঅ' দেখুৱাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ মানুহসকলক শ্বেয়াৰ কৰিব।
আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে সেইসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। কিমান কম আৰু ছাবস্ক্ৰাইব কৰিবলৈ, নতুন নতুন ভিডিঅ' আহি আছে, সেইবাবে আপোনালোকক কৈছোঁ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু এতিয়ালৈ গুড বাই। আৰু মই যাওঁ এতিয়া ঘৰত, দেৱৰ্ণ গেল সি ঘৰত। এতিয়ালৈ গুড বাই।